এতিয়া আপোনালোকে গোটেই আমাৰ তেজপুৰৰ পৰিৱেশটো চাওক মানে গোটেই তেজপুৰখন চাওক এতিয়া এই ওপৰৰ পৰা মানে এয়া হৰিহৰৰ যুদ্ধ হৈ যায় সৰুকালৰ কথা আগৰ দিনবোৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসমীয়া ছোৱালী ৰিয়া চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ এতিয়াতো গৈ আছো আৰু যেহেতু থাম্বল দেখি আপোনালোকে গম পাইছে ক'ত গৈ আছো তেতিয়াহ'লে আৰু এক লৈ লৈছোঁ মানে লগত আৰু এক আগৰ ভিডিঅ'ত দেখিছে যিহেতু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব দেই আমি পাই গ'লোহি মানে টমটমে আধা ৰাস্তাতে নমাই দিলে তো টিকেট কাটি লওঁ আৰু আজি বতৰটো বহুত ধুনীয়া ৰ'দো নাই মানে বৰষুণ আহোঁ যদি বৰষুণ আহে কি হ'ব প্লেন খতম হৈ যাব ব'লক জলদি যাওঁ টিকেট লৈ ল'লোঁ আগতে 20 টকা আছিল কিন্তু এতিয়া বাঢ়িছে দাম 30 টকা হৈছে তেতিয়াহ'লে ব'লক যাওঁ আমি এতিয়া মানে সোমাইছোঁ ডাইৰেক্ট আৰু আমি ক'ত আহিছোঁ গম পাইছে আমি অগ্নিগড় পাহাৰত আহিছোঁ তেজপুৰৰ আৰু চাই যাওক পিছে ভিউটো বহুত ধুনীয়া হয় আৰু আজি বতৰটো মানে ধুনীয়া গৰমটো একেবাৰে নাই লগা ন একেবাৰে নাই লগা সুন্দৰ আৰু এনেকুৱা তোমাৰ পৰিৱেশত বহুত ধুনীয়া লাগে এনেকুৱা মানে ভিউত আহি বহুত ধুনীয়া লাগিছে পৰিৱেশটো ইমান মানে প্ৰাকৃতিক দৃশ্যই ভৰা বুলি ক'ব লাগিব তেতিয়াহ'লে দেখাই থাকোঁ গোটেই ভিডিঅ'টো চাই যাব আৰু স্কিপ নকৰাকৈ দেই জুনে ধুৱাব আগি নিশা মোহনা কুলিৰ মাত মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা সুবাসী সমীৰে চুমেগা এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি আজি সেমেকা বতৰ বহুত অলপ অকণমান ৰ'দ লাগে নহয় জানো লাগে অকণমান হ'লেও মানে ৰ'দ লাগে বেয়া লগা নাই বাৰু তথাপিও ভালেই লাগিছে চিনাকি সুৰে মোৰ ৰাখিব মন ভৰালো পাৰি মধুৰে নিশা তৰা হৈ আছে যিহেতু কিন্তু মানে এনেকুৱা পৰিৱেশত সদায় মনটো শান্ত লাগে নহয় জানো আৰু মানুহৰ মনটো যেতিয়া মানে বেয়া হৈ থাকে এনেকুৱা পৰিৱেশত সদায় ওলাই আহিব লাগে ভাল লাগে প্ৰাকৃতিক দৃশ্য উপভোগ কৰা হয় আৰু ইমান ধুনীয়া এটা পৰিৱেশ গোটেই চাৰিওফালে গছ গছনি আৰু যোনে তেজপুৰ অহা নাই তেওঁলোকক মানে মোৰ ফালৰ পৰা কৈছোঁ যে আমাৰ তেজপুৰখন আহিব ফুৰিব আৰু আমাৰ তেজপুৰৰ মানুহবিলাকতো ইয়াতো ফুৰিছে যিহেতু আৰু তেজপুৰত বহুত নেদেখা ঠাই মানে ফুৰিবলগীয়া আছে মানে আপোনালোকে আহিলে ফুৰিব পাৰে যে এনেকুৱা নহয় যে তেজপুৰত একো ফুৰা জেগা নাই বহুত জেগা আছে আৰু পাৰ্কো ইয়াত বহুত আছে কলপাৰ্কৰ মই চিত্ৰলেখা উদ্যানৰ ভ্লগ দিয়া আছে যোনে চোৱা নাই প্লিজ চাব তাৰপিছত পদুম পুখুৰী আছে আমাৰ আৰু মহাভৈৰৱ মন্দিৰো আছে চাবলগীয়া মহাভৈৰৱ মন্দিৰৰ ভ্লগ দিয়া নাই যেতিয়া দিম তেতিয়াকে নিশ্চয় চাব হলেশ্বৰ আছে মন্দিৰ হিচাপে এতিয়া বৰষুণ পৰিছে এটুপ ধুনীয়া লাগিব বৰষুণ আজি মানে বতৰটো বহুত বেয়া ভাবিছোঁ আজিৰ দিনত কিয় আহিছোঁ মানে বৰষুণ দি আছে আৰু ওপৰলৈ যাওঁ কি আছে আপোনালোকক দেখাম চাই থাকিব মনৰে সীমনাতে কোনেনো মৰমীয়াৰে বাটে চাই সকলো মনৰে আশা সপোন কোলা তুলি যায় মনৰে এয়া উষা আৰু অনিৰুদ্ধৰ বিবাহৰ এক দৃশ্য ইয়াত দেখুৱাইছে এয়া হৰিহৰৰ যুদ্ধ ইয়াৰ ভিতৰত সোমাব নোৱাৰি মানা কৰা আছে ইয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি সুৰে মোৰ ৰাখিব বতৰটো
বতৰটো যদিও সেমেকা কিন্তু বহুত ভাল লাগিছে হয় নহয় হয় একদম বহুত পাৰফেক্ট বহুত ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া এটা বতাহ দি আছে শীতল বতাহ একদম গৰম যে অনুভৱ হোৱা নাই এতিয়া অলপ আগতে মানে অনুভৱ হৈছিলে কিন্তু এতিয়া অনুভৱ হোৱা নাই চাই থাকক পৰিৱেশটো পুৰা আপোনালোকে এনজয় কৰক ভাল আৰু আপোনালোকৰ কথা এটা ক'ব আছে যিহেতু শাওণ মাহ চলি আছে হয় নহয় শাওণ মাহ চলি আছে চবৰে এটা নিজৰ নিজৰ মানে কোনোবাই বহুতে মানে আৰু আমাৰ পটেশ্বৰীও মানিছে চাওকচোন তাই চেণ্ডেল নিপিন্ধাকৈ মোৰ লগত আহিছে সেইকাৰণে তাইক থেংক ইউ কৈছোঁ কাৰণ তাই চেণ্ডেল নাই পিন্ধা যদিও মোৰ লগত আহিছে মই লগ ধৰোঁতে কাৰণ চবৰে নিজৰ নিজৰ এটা পৰম্পৰা থাকে যে মই ইমানটো আশা কৰিছোঁ মই এইটো কৰিম মই সিমানটো পালে তেনেকৈ মানে তাইও কিবা এটা হয় নহয় শিৱ বাবাক তাৰমানে মানিছিলে তাৰপিছত তাই সেইটো পূৰণ হ'ল সেইকাৰণে তাই যিহেতু শাওণ মাহ চলি আছে মানিবই লাগিব আৰু গোটেই মাহটো তাই সিজোৱা খাব বইল খাব মানে তেল নাখায় আৰু শাওণ মাহ কেই তাৰিখে খতম হ'ব 15 আগষ্ট ন 15 আগষ্টত তেতিয়াৰ পৰা মানে পূৰা এনজয় কৰিব আৰু চেণ্ডেলো পিন্ধিব আৰু তেল চেলো খাব হ'লেও মানে তাই এইবাৰ যিহেতু মানে হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইকাৰণে তাৰেই চাগে কিবা এটা তাই নিজে মাঙি তাৰমানে পূৰণ কৰিলে মানে মই পালন কৰিম বুলি ভাবিছিলে সেইকাৰণে কৰিছে আৰু চবৰে থাকে যিহেতু চবেই কৰে তেনেকুৱা হয় নহয় আমিও এতিয়া মানুহ আমি মানে সোমবাৰটো মানো আৰু আমি মাছ মাংস নাখাওঁ তেনেকুৱা চবৰে নিজৰ নিজৰ এটা কথা থাকে অগ্নিগড় হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত ঐতিহাসিক গড় এই গড়টো তেজপুৰৰ বানৰজাই নিৰ্মাণ কৰিছিল এতিয়া আমি গৈ আছোঁ ওপৰলৈ ওপৰত কিবা এটা বস্তু আছে দেখাম বহুত স্পেচিয়েল বস্তু হয় নহয় একদম স্পেচিয়েল বস্তু হয় মানে চায়েই মানে বহুত ধুনীয়া লাগি যায় মানে পৰিৱেশটো ভিউটো আৰু চাই থাকক একদম গৈ আছোঁ ওপৰলৈ আৰু এটা কি হয় জানে ওপৰত উঠিলে মোৰ মানে অলপ হিলে বতাহ দিলে মানে মানুহ বেছি হ'লে অলপ এই বস্তুখিনি মানে অলপ হিলে যিহেতু বহুত বছৰ পুৰণি হয় অকণমান হ'লেও হিলিবই মোৰ মানে অলপ ভয় লাগে এতিয়া আপোনালোকে গোটেই আমাৰ তেজপুৰৰ পৰিৱেশটো চাওক মানে গোটেই তেজপুৰখন চাওক এতিয়া এই ওপৰৰ পৰা মানে কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো পাছফালে মোৰ গোটেই তেজপুৰখন আৰু কি ধুনীয়া এটা পৰিৱেশ চকুন লাগি গৈছে মানে মনটো সঁচাকৈ কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে এপিনে ক বহুত ভাল লাগিছে একে বহুত আজি নিচিনা বতৰ পোৱা নাই দেই একদম মানে সেমেকা হ'লেও বহুত ভাল লাগিছে আৰু সেমেকা হ'লেও বতৰটো বহুত ধুনীয়া লাগিছে আৰু বৰষুণ পৰিছে টুপে বৰষুণ দি আছে আমি ঘৰ যোৱালৈকে দব্বা পিটা নিদিলেই হ'ল সেইটোৱেই হোপ আৰু যিহেতু দেখিছে গোটেই তেজপুৰখন ইয়াৰ পৰা আৰু ইমান ধুনীয়া মানে গছ গছনিয়ে ভৰা প্ৰাকৃতিক দৃশ্যবোৰ চাই মানে মনটো শান্তি লাগি যায় আৰু যিহেতু এক্সাম খতম ঘৰৰ পৰা অকণো ওলাই আহিব পৰা নাই আজি ওলাই আহিছে মই বহুত দিন এৰা নাই সেইকাৰণে আজি ওলাই আহিছোঁ এক্সাম চেক্সাম খতম এতিয়া আৰু ঘৰতে থাকিম আৰু আপোনালোকক ওলাই মেলি এটা দুটা হ'লেও ব্লগ দিম চাই থাকিব আৰু অলপ চলপ মৰম দিব মৰম দিব আপোনালোকৰ ছোৱালী বুলি ভাবি অলপ মৰম দিব বেছি নালাগে দেই ফাইনেলি বৰষুণটো দি দিলে আৰু তথাপিও ভাল লাগিছে দেই সুন্দৰ বেয়া লগা নাই সুন্দৰ এটা পৰিৱেশ বৰষুণ দিছে যদিও মানে ভিজি হ'লেও ব্লগ বনাইছোঁ ফটো উঠিছোঁ মোবাইল ভিজাই ফটো উঠিছোঁ পূৰা আপলোড যাব আজি ইনষ্টা FB পূৰা আপলোড যাব আৰু বৰষুণ আহিছে যদি পৰিৱেশটো বেয়া লগা নাই বহুত ধুনীয়া লাগিছে এয়া চাওক ফাইনেলি বৰষুণটো দি দিলে আমাৰ বৰুণ দেৱতাই কমি গ'ল আকৌ আহিছোঁ ফটো উঠিবলৈ হয় নহয় ফটো উঠিবি আকৌ উঠিমেই আজি পুৰা উঠিম মানে মন খুচি ফটো উঠা নাই যিহেতু উঠি লওঁ এতিয়া ফটো আমাৰ ফটো চটো উঠা হৈ গ'ল এতিয়া হৈ গ'ল একদম শান্তি আৰু এতিয়া শান্তি বৰষুণটোৱে মানে আমাৰ সহায় কৰিলে এতিয়া বৰষুণ চৰষুণ নাই তেতিয়াহ'লে অলপ পাছত আৰু
চশমা খুলি দিলোঁ অলপ পাছত আৰু টাটা বাই বাই হ'ম ইয়াৰ পৰা ভ্লগটো চাই কেনেকুৱা পালে জনাব কিন্তু নাপাহৰিব জনাবলৈ আৰু বাকী কেইটামান দেখাব আছে দেখাই আছোঁ অলপ ফটো উঠি গৈ আছোঁ ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে যিহেতু বৰষুণ আহি গ'ল নহয় জানো বৰষুণ আহিছে পুৰা হ'লেও এতিয়া বৰষুণটো নাই বাৰু নাই একেবাৰে নাই সেইকাৰণে অলপ খেলি চলি যাওঁ জোলা সৰু পোৱালি এয়া জোলা চোলা আছে অলপ খেলি চলি যাওঁ এয়া ইমান সৰু সৰু পোৱালি খেলি আছে দেখিছেনে বাৰু বতৰটো ইমান ধুনীয়া আছে একে কিন্তু বহুত ধুনীয়া লাগে দেই সৰু কালৰ কথা মনত পৰিলে মনত পৰি যায় সৰু কালৰ কথা আগৰ দিনবোৰ এই সৰু পোৱালিৰ লগত আৰু এজনী সৰু মিলি লৈছে ইমান দিনৰ মূৰত আমি ওলাই আহিছোঁ আৰু মোক চাওক মই ক'ত বহি আছোঁ ঘৰত থাকি থাকি যিহেতু আমনি লাগি যায় নহয় জানো সেইকাৰণে এটা দিন নিজৰ কাৰণে মানুহে সদায় উলিয়াব লাগে নিজৰ সুখৰ কাৰণে মানে বাগিচা বাগিচা এতিয়া ঘৰ যাম আৰু ভাগৰ লাগি গ'ল ফটো উঠি ভাগৰ যাম এতিয়া হৈ গ'ল ন আৰু বহুত ভাল লাগিল আহি কাৰণ বহুত ভাল লাগে তাৰমানে ঘৰত থাকি থাকি ইমান বৰ লাগি যায় অকণ ওলাই আহিলে মনটো নিজৰ মানে ভাল লাগি যায় আৰু বহুত ভাল লাগিলে অগ্নিগড় আহিছোঁ আগতেও আহিছোঁ ভ্লগ বনোৱা হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ আহোঁ ভ্লগ এটা দিওঁ বুলি আপোনালোককো দেখাওঁ বুলি আৰু যোন তেজপুৰ অহা নাই আহিলে ফুৰিব আহিব সঁচাকৈ অগ্নিগড় বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে আৰু এতিয়া ঘৰ যাওঁ হৈ গ'ল ফুৰা চকা গৰম এতিয়া উঠিছে ন অকণ উঠিছে এতিয়া ঘৰ যাওঁ আৰু কিবা এটা খাই যাম মানে তাইতো একো তেল চেল নাখায় একো আমি ফাষ্ট ফুড খাবই নোৱাৰোঁ হয় নহয় ফাষ্ট ফুড নাখাওঁ এনেই কিবা ঠাণ্ডা আইচক্ৰীম চাইচক্ৰীম খাই যাওঁ আইচক্ৰীম একদম পুৰা ফেভৰেট মোৰ ফেভৰেট একদম আইচক্ৰীমৰ কাৰণে ইমান পাগল নহয় আৰু এজনী নৱনীতা আজি নাই যদি মানে তাইৰ কথা কৈছোঁ আমি মানে ক'ৰবাত গ'লে মানে আইচক্ৰীমটো মানে খাওঁ বুলি ক'লে মানে চবেই মানে খাম বুলি কয় মানে কোনো যে নাখাওঁ বুলি কোনেও নকয় মানে সেইকাৰণে ঠাণ্ডা বতৰ হওক আইচক্ৰীম মানে খুবেই ভাল লাগে খাই আৰু বেছিকৈ মোৰ কৰ্নেটো ভাল লাগে বেলেগবোৰ ভাল নালাগিলেও কৰ্নেটোতো খুব ভাল লাগে মোৰ আৰু চব ছোৱালীয়ে ভাল পায় চাগে ল'ৰাইও ভাল পায় আইচক্ৰীম যিহেতু আৰু তেতিয়াহ'লে ভ্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আকৌ নতুন ভ্লগ দি থাকিম খালি আপোনালোকে মৰম দি যাব সিমানখিনি আৰু ছাপোৰ্ট কৰিব আগুৱাই যোৱাত আৰু কি ক'ম তেতিয়াহ'লে বাই বাই আজিলৈ আৰু ভ্লগটো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো কি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বাই বাই আজিলৈ আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে চাই থাকিব অসমীয়া ছোৱালীৰ ইয়াত চেনেলটো বাই বাই আমি চকোবাৰ কিনি ল'লোঁ কৰ্নেটো নাপালোঁ এতিয়া খাই আৰু গৈ থাকোঁ আৰু